বন্ধুসকল, আপোনালোক আটাইকে মোৰ চেনেল শ্ৰী বাৰাশা মাত স্বাগতম জনাইছোঁ। এখন সৰু গাঁৱৰ কাষত এটা নদী বৈ গৈছিল আৰু সেই গাঁৱত মায়া নামেৰে এগৰাকী ছোৱালী বসবাস কৰিছিল। তাই সৰুৰে পৰা পানীৰ প্ৰতি এক অপূৰ্ব মোহ আৰু স্নেহ আছিল। তাই শুনিছিল যে জলকুঁৱৰীৰ কাহিনী, এক অলৌকিক জলকুঁৱৰী যিয়ে প্ৰকৃতি প্ৰেমীসকলক শক্তি দান কৰে। এদিন গাঁওখন ভয়ংকৰ খৰাঙৰ সন্মুখীন হ'ল। সকলো নদী শুকাই গ'ল, খেতি নষ্ট হৈ গ'ল আৰু মানুহবিলাক হতাশত পৰি গ'ল। কিন্তু মায়াই হাৰ নামানিলে। তাই প্ৰতিদিনে নদীৰ পাৰত গৈ পানীৰ অপৰিসীম শক্তিৰ ওপৰত বিশ্বাস ৰাখি প্ৰাৰ্থনা কৰিছিল। এদিন ৰাতি পানী সংগ্ৰহ কৰিবলৈ যোৱাত তাই জনাকত এক উজ্জ্বল ছাঁ দেখা পাইছিল আৰু এটি কোমল কণ্ঠই তাইক কৈছিল, যিয়ে পানীক সঁচাকৈ ভাল পায়, পানীও তেওঁলোকক বহুত ভাল পায়। কেতিয়াও নিজৰ বিশ্বাস হেৰুৱাই নেপেলাবা। এই শব্দবোৰে মায়াক গভীৰভাৱে স্পৰ্শ কৰিছিল আৰু তাই গাঁওবাসীক অনুপ্ৰাণিত কৰি কৈছিল যে সিহঁতে যাতে গভীৰ কুঁৱা খনন কৰে আৰু অধিক গছপুলি ৰোপণ কৰে আৰু পানী সংৰক্ষণ কৰিবলৈ প্ৰতিজ্ঞা কৰে। অলপ অলপকৈ প্ৰকৃতিয়ে নিজৰ আশীৰ্বাদ দিবলৈ আৰম্ভ কৰিলে। বৰষুণ আহিল, নদী পুনৰ সজীৱ হৈ গ'ল আৰু গাঁওখন সুখ সমৃদ্ধিৰে ভৰি পৰিল। মায়াই জলকুঁৱৰীক আকৌ দেখা নাপালে, কিন্তু তাই জানিছিল বিশ্বাস আৰু অধ্যৱসায় আৰু প্ৰকৃতিৰ প্ৰতি সন্মান কৰিলে আমাৰ লগত চমৎকাৰ হয়। বন্ধুসকল, এই কাহিনীটোৰ পৰা আমি কি শিক্ষা পালোঁ? যে আমাৰ লগত প্ৰকৃতত চমৎকাৰ তেতিয়াহে ঘটে যেতিয়া আমি নিজৰ ওপৰত বিশ্বাস ৰাখি প্ৰকৃতিৰ হৈ কাম কৰিবলৈ শিকি যাওঁ। বন্ধুসকল, কাহিনীটো ভাল পালে যদি মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব। ৰাধে ৰাধে।